তাই এজনক লগ পালো, তেখেতক চিনাকি হ'লো। দাদা আপুনি ক'ৰ পৰা আহিছে? মই তিনিচুকীয়াৰ পৰা আহিছোঁ। চব কাৰ্টুন চব পেকিং হৈ আছে, দেখা পাইছে। দাদা আপুনি এতিয়া এইখিনি তিনিচুকীয়া লৈ যাব? এইখিনি আমি ঘৰত খাবৰ কাৰণে লৈ গৈ আছোঁ। লৈছে ন? কাৰ্টুন মানে 250 পিচ লৈছোঁ, সদায় আহি থাকিব নোৱাৰোতো। তো নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব গৈছোঁ এখন পৃথিৱীৰ বিখ্যাত লিচু বাগান। সেই লিচু বাগানখন আমাৰ তেজপুৰতে আছে। আপোনালোকে হয়তো বহুতে জানে। এই লিচু বাগানখন মই এইকাৰণে পৃথিৱী বিখ্যাত বুলি কৈছোঁ, কাৰণ এইখন লিচু বাগানৰ পৰা ডুবাই, কাটাৰ, আমেৰিকা, লণ্ডন, অষ্ট্ৰেলিয়া, ৰাছিয়া, পৃথিৱীৰ বিভিন্ন জেগালৈ ইয়াৰ পৰা লিচু ৰপ্তানি কৰা হয়। তো এতিয়া আমি যাওঁ বলক সেই লিচু বাগানখনৰ ভিতৰলৈ। তাৰ ভিতৰত গৈ আপোনালোকক সবিশেষ তথ্য দিবলৈ চেষ্টা কৰিম। চলিয়ে। তো বন্ধুসকল দেখা পাইছে, এতিয়া মই এখন ধুনীয়া এখন বাগিচাত আছোঁ। এখন আছে তেজপুৰৰ নহয়, পৃথিৱীৰ একদম সকলোকে মানে ডাঙৰ যিখন মানে লিচি বাগান, মই তাত আহি উপস্থিত হ'লোহি। আৰু মোক আজি এই বাগানখনৰ বিষয়ে সবিশেষ জনাই দিব, মানে মোক অলপ সহায় কৰি দিব। আপোনালোকেও বুজি পাব এই বাগানখন কিয় বিখ্যাত আৰু কোন জেগাত আছে, সকলো আপোনালোক জনাবলৈ চেষ্টা কৰিম। মোক সহায় কৰিব এই ভাইটি এজন আছে। নমস্কাৰ, তোমাৰ নামটো কৈ দিয়া এবাৰ। আছিকুৰ ৰহমান মোৰ নাম। আছিকুৰ ৰহমান ন? তুমি আমাৰ দৰ্শকৰ কাৰণে অকণমান মানে সহায় কৰি দিয়া, যে কেনেকৈ ক'ত লিচিখিনি একদম প্ৰাইজৰ পৰা ধৰি পেলাই মানে ডিটেইলছখিনি তুমি মোক ক'ব লাগিব আৰু দেই। এতিয়া প্ৰথমতে তুমি মোক কোনটো লিচি দেখাব যাবা? প্ৰথমতে চাহীটো দেখাওঁ, তলৰ পৰা ষ্টাৰ্ট কৰোঁ। তলৰ পৰা চাব ন, চাহী দেখাব ন, ব'লা। এইটো হ'ল চাহী। এইটো চাহী লিচি ন? এইটো অকণমান ওপৰত আছে, মানে তলখিনি এতিয়া চিঙা হৈ গৈছে। ইয়াৰ প্ৰাইচটো কিমান? চাহীৰ প্ৰাইচটো হ'ল 5 টকা, 4 টকা, 5 টকা 4 টকা। মানে ধৰা এতিয়া এই আমাৰ তেজপুৰৰ দাঁতিকাষৰীয়া অঞ্চলত যিমানখিনি লিচি মানে ৰাস্তাৰ কাষত যি বিক্ৰী কৰি থকা হয়, মানে এইখিনিয়ে কৰা হয় নেকি? এইখিনিয়ে কৰা হয়, মানে ইয়াৰ পৰা 4-5 টকা কিনি তেখেতলোকে মানে ধৰক 7 টকা 8 টকা বিক্ৰী কৰে। এই 2 টকা প্ৰফিটৰ কাৰণে ল'বই, ব্যৱসায়ৰ কাৰণে ল'বই ন, হয়নে? আৰু ইয়াৰ কিবা আপোনাৰ বৈশিষ্ট্য আছে নেকি? মানে ইয়াৰ কিবা চাইজটো চাইজটো ডাঙৰ হয় আৰু এইটোৰ গুটিটো মানে অলপ ডাঙৰ হয়। মানে এইটো যোনটো চিটটো থাকে না, সেইটো অলপ ডাঙৰ, সেইটো কাৰণে এইটো প্ৰাইচটো অলপ মানে কম। প্ৰাইচটো কম। আৰু ইয়াৰ নেক্সট তুমি কি দেখাবা এতিয়া? ইয়াৰ নেক্সট দেখাম পিয়াজিটো। ব'লা। তো আমি এতিয়া চাহী লিচিটো চাই আহিলোঁ। এতিয়া আমি আহি পালোহি। এইটো কি ক'লা তুমি? এইটো পিয়াজি। চবতছে লাষ্টত মানে ৰেডি হয় এইটো। চবচে লাষ্টত ৰেডি হয় ন? চাইজটো কিন্তু ডাঙৰ কিন্তু দেই। এইটো এতিয়াও কেঁচা আছে। এতিয়া কেঁচা আছে ন? আৰু কিমান দিন লাগিব এইটো? এইটো ধৰক না আৰু 20 দিনমান লাগিব। আৰু 20 দিন মানে একদম পূৰা পৰিণত হৈ যাব, খোৱা মানে উপযোগী হৈ যাব। কচোন বন্ধুসকল, চাওক কিমান একদম লোমে একদম লাগি আছে। আপোনালোকে কেতিয়াবা সৰুতে লোকৰ ঘৰত লিচি হওক, আম হওক, জাম হওক চুৰ কৰি খাই পাইছিলেনে? তাৰ কিন্তু মাদকতা বেলেগ আছিলে। এতিয়া ইয়াত চুৰ কৰিব নহ'লো, লগতে ভাইটিটো আছে কাৰণে। যাওঁ হ'ল ভাইটি, অকণমান সুবিধা হ'ব, মই এটা লিচি চুৰ কৰি যাম দেই। আমি যেতিয়া পিঁয়াজিটো চাই আহিলোঁ, ইয়াৰ প্ৰাইচটো কিমান আছিলে? পিঁয়াজিটোৰ প্ৰাইচ হ'ল 8 টকা 10 টকা। 8 টকা 10 টকা হয় ন? অঁ, এইটো মানে অকণমান গুটিটো অলপ মানে ধৰা, আৰু ইয়াৰ মানে চাহীৰ লগত ইয়াৰ মানে প্ৰাইচটো ডিফাৰেঞ্চ আছে লগতে। আৰু চাহীটো শেষ হয়, পিছত মানে এইটো লাগে। চাহী যেতিয়া মানে ছিজনটো শেষ হৈ যায়, পিছত এইটো তাৰ পাছত এইটো হয়। এইটো পিঁয়াজি হয়। আৰু ইয়াৰ সোৱাদ, তাৰ লগত ইয়াৰ টেষ্টটো বেলেগ হ'ব, বহুত বেলেগ হয় ন? অঁ, তেনেকুৱা হ'বই আৰু ধৰা, চবটো বেলেগ আছে। এতিয়া আমি ক'ত পালোহি চাহিল? এইটো হ'ল এইটো ইলাচি লিচি হয়। এইটো ইলাচি ন? এইটো লেচুটো সৰু হয়, গুটিটো সৰু। এইটো লেচুটো সৰু হয় ন? লেচুটো সৰু হয় আৰু গুটিটো এইটো একদম সৰু হয়। গুটিটো সৰু হয়। এই কিন্তু বৰ ধুনীয়া ৰঙা টুপটুপীয়া হৈ আছে দেখিবলৈ। এইটো 3 নম্বৰতে ন? এইটো 3 নম্বৰত হয়। এইটো 15 টকা 14 টকা এটাত 15 টকা আৰু 14 পৰা 15 টকালৈ যায় ন? ছিজন ৱাইজ মানে? ছিজন ৱাইজ। অঁ, আহা। এইটো কি লিচু কয়? এইটো হয় বিলাইটি বুলি কয়। এইটো চাইজটোও ডাঙৰ হ'ব আৰু এইটো গুটিটো সৰু হয়। এইটো মানে গোল হ'ব লিচুটো। ই পুৰা একদম ৰঙা নহয়, সেউজীয়াতে মিঠা। অঁ, এই সেউজীয়া মানে ইয়াত এইটো মানে এনেকুৱা নহয় যাতে ইয়াত মানে ৰঙা দেখিলে যে পকিছে, সেইটো কথা নহয় মানে। নহয়, এনে কিছুমান মানে কেঁচাটো দেখালেও মানে ভিতৰত পকি আছে মানে, তেনেকুৱা হয়। অঁ, এয়া গোটেইখিনি দেখাইছোঁ চাওকচোন। এইটো কিন্তু পকি আছে, দেখিবলৈ কিন্তু এইটো সেউজীয়া হৈছে, কেঁচা নিচিনা লাগিছে, কিন্তু ই পকি আছে। এইটো প্ৰাইচটো 30 টকা। এইটো প্ৰাইচ 30 টকালৈ যায়গৈ? এটা 30 টকালৈকে? এটা 30 টকা। অঁ, এইটো কি নামটো কি কয় এইটো? বিলাইটি কয় ন? আৰু নেক্সট কি দেখাবা? নেক্সট বম্বাই দেখাম ন? ব'লা। তো বন্ধুসকল দেখা পাইছে, এতিয়া মই এটাকে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এতিয়া ভাইটিজন আছে, বেলেগ এটা লিচি মানে গছৰ তলত আছে, মই তাৰ ওচৰলৈ গৈ আছোঁ। এইটো চাওকচোন কিমান মস্ত, এই থোপা লোমা লাগি আছে। এইটো কি লিচি কয়? এইটো হ'ল বম্বাই লিচি বুলি কয়। এইটো বম্বাই ন? অঁ, এইটোৰ একদম চাইজটো বিলাইটিতকৈও ডাঙৰ হ'ব আৰু ই ৰঙাও হ'ব। তাৰপিছত এইটো গুটিটো একদম সৰু হ'ব। গুটিটো একদম সৰু। এটা ফালি চাব পাৰি নি, যদি তুমি দেখাব পাৰা? দিয়াচোন, তুমি নিজে উলিয়াই দিয়া এটা। এইটো এতিয়া ৰেডি হোৱা নাই, ৰেডি হোৱা নাই ন? এসপ্তাহ। এতিয়া এইটো লিচিটো চাওক আপুনি, মই ভালকৈ দেখাইছোঁ দেই। এইটো বম্বাই কয় ন? অঁ, বম্বাই। এইটো ফালি দেখাইছোঁ চাওক, চবা দেখাওক। এতিয়া মঙহে মানে এই ফালি দেখাওঁ। হে হৰি, এইটো গুটিটো চাওক কিমান সৰু।
এই টেষ্টটো দেখাইছোঁ এতিয়া প্ৰত্যেকটো লিচি সোৱাদ বেলেগ বেলেগ এইটো একে সাংঘাতিক মিঠা মানে গুটি চাওক কিমান সৰু গুটি ইমান পাত লিচুৰ গুটিটো ইমানটো চাওক ইয়াৰ বিষয়ে আৰু বিষয়ে জনাই আছোঁ আহক আমি যে এতিয়া বম্বেটো লিচুটো খালোঁ ইয়াৰ টেষ্টটো কিন্তু মই বহুত বেলেগ পাইছোঁ কিন্তু বুজিছে নাই বহুত বেলেগ আৰু ইয়াৰ প্ৰাইচটো আৰু ইয়াৰ মানে বিশেষত্বটো কি মানে ইয়াৰ বিশেষত্বটো হ'ল ধৰক না এইটো লেচুটো ৰঙাও হ'ব প্লাছ আকৌ পুৰা বিলাহীতকৈ ডাঙৰো হ'ব ডাঙৰ হয় এইটো গুটিটো সৰু হ'ব আৰু খোৱাটো বহুত মিঠা হ'ব আৰু মাংসটোও বেছি থাকে আৰু প্লাছ এইটোৰ দামটো চবতছে হাই আৰু 40 টকা পিচ পাৰ পিচ এইটো চেল পাৰ পিচ 40 টকালৈ যায় আগৰখিনি 30-35 টকা আছিলে এতিয়া এইটো বম্বাইটো হেৰি বিলাহীটো হ'ল 30 টকা এইটো 40 টকা বিলাহী 30 টকা এইটো হ'ল 40 টকা আৰু এটা কথা কোৱা মই বহুতৰ মুখে শুনি আছিলোঁ মানে ইয়াৰ লিচি বোলে মুকেশ আম্বানী ঘৰলৈ গৈছে অমিতাভ বচ্চনৰ ঘৰলৈ গৈছে আৰু এই বছৰ বোলে 2024 চনত নৰেন্দ্ৰ মোদীয়েও বোলে কিবা অৰ্ডাৰ কৰিছে 1000 পিচ লিচি সঁচানে বাৰু মানে কি মই দৰ্শক এটা সঠিক তথ্য দিবৰ কাৰণে আহিছোঁ মানে বহুতে বহুত কথা কয় আৰু এটা কোৱা এই ইয়াত তোমাৰ যিমানখিনি লিচু গছ দেখিছোঁ মোটামুটি ইয়াত টোটেল মানে কিমান গছ আছে 280 জোপা গছ আছে 280 জোপা গছ আছে 28 বিঘা মাটি 28 বিঘা মাটি 28 বিঘা মাটি এনে এৰিয়াটোত মানে 280 জোপা আৰু এই এজোপা ইমান চোৱা এই প্ৰকাণ্ড গছ আছে এইবোৰ দেখাইছোঁ এই গছবিলাকৰ মানে বয়স কিমান অনুমানিক 100 প্লাছ হৈছে এখন খুৰা আৰু এজন খুৰাই পাছফালে কৈছে তেখেতো ইয়াৰ কৰ্মচাৰী হয় তেখেতে বহুতখিনি কথা জানে তেখেতৰ ভতিজা হয় গতিকে সকলো পৰাই মই তথ্যখিনি লৈ আছোঁ আহৰণ কৰি আছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে 100 বছৰ ওপৰ হ'ল এইবোৰ গছৰ 100 বছৰ প্লাছ আজিও আৰু ইয়াতো বহুতখিনি মেডিচিন মাৰিবলগীয়া হয় ন মেডিচিন পৰা তলত খাৰ দিব লাগে লিচু আমি হাৰ্ভেষ্টিং কৰি কিনে হাল মাৰিব লাগিব হাল মাৰি কিনে পিছত খাৰ চাৰ দিব লাগিব মানে পদ্ধতি বহুত আছে অকল লিচু গছজোপা ৰুই থ'লে নহ'ব মানে তাৰ পৰা মানে লিচু পুলিটোৰ পৰা গছৰ পৰা গছ হ'ব গছৰ পৰা আকৌ তোমাৰ মানে ফল হোৱালৈকে মানে বহুতখিনি কষ্ট কৰি আছে কষ্ট কৰিব লাগিব এতিয়া বহুত কাম আছে মই দেখিছোঁ তোমালোকৰ ইয়াতে বহুতখিনি মানে ষ্টাফ দেখিছোঁ কিমানমান ষ্টাফ আছে মোটামুটি বৰ্তমান 20 জন আছে আৰু ৰাতিৰ কাৰণে 30-35 জন লাগে ৰাতি 30-35 জন মানে ৰাতি কাহিনীটো কি হয় বেছিকে লাগে আৰু মানে ৰাতি বাদলি আহে বাদুলি খেদিব কোন লাগে আৰু হয় মই দেখিছোঁ পাছতে দেখিছোঁ আপোনালোকে দৰ্শক এনেকৈ জালনা আছে বহুতখিনি জালনা আছে এই জালনাখিনি দিছে অকল বাদুলিৰ কাৰণে মানে ইয়াত বাদুলি আহিলে ফচি যাব এতিয়া ফচি গ'লে পিছত আমি খুলি এৰি দিওঁ খুলি পেলাই এৰি দিবা খুলি কিনে এৰি দিওঁ এইটো মানে দিওঁ যাতে মানে গছত বহিব নোৱাৰে আৰু খেদিব লাগে ব'ল আমি এতিয়া গৈ থাকোঁ কথা পাতি গৈ থাকোঁ এতিয়া আমি গোটেইখিনি চোৱা হৈ গ'ল কিছুমান তথ্য দি আছোঁ বোলক তো বন্ধুসকল বহুতো ভেৰাইটি আপোনালোকক দেখালোঁ আৰু এটা ভেৰাইটি দেখাবলৈ আপোনালোক থাকি গৈছিলে সেইটো হৈছে কি ভেৰাইটি কয় এইটো কি কয় ৰঙীয়া লিচি বুলি কয় এইটো ৰঙীয়া লিচি ন একোৱেই হোৱা নাই ইয়াত একো হয় নাই এইটো মানে পুৰা ৰঙা হ'বলৈ বাকী আছে পিছফালে এইটো একদম জোঙা হৈ যাব আৰু কাটা পুৰা চাগলেছে এই দেখিছেনে একদম পুৰা জোং কাটা আছে বাকীখিনি অলপ মিহি দেখিছিলোঁ কিন্তু এইটো বহুত কাটা আছে এইটো টেষ্টটো একদম বহুত বেলেগ টেষ্টটো বেলেগ ন আৰু এইটো দেখোন বাকীখিনিকে এইটো ডাঙৰ পাইছোঁ চাইজটো আৰু ডাঙৰ হ'ব আৰু ডাঙৰ হ'ল আছে একো হোৱা নাই মানে আৰু মোটামুটি কিমান লাগিব এইটো আৰু 10-15 দিন লাগিব 10-15 দিন ই মানে পৰিণত হ'বগৈ তাৰপিছত খোৱাৰ উপযোগী হ'ব ন ৰঙীয়া লিচি কয় ন এইটো দাম কিমান আছিলে এইটো 12 টকা মানে মাৰ্কেটত এইটো ইয়াৰ পৰা 12 টকাত ওলাই গ'লে মাৰ্কেটত 15 টকা 17 টকা তেনেকৈ বিক্ৰী হয় আৰু সেইটো ল'বই বেপাৰী সেইটো বেপাৰ খাতি ল'বই আৰু আহা আৰু অলপ চাওঁগৈ কি ক'ত কি এনেকৈ আছে তো এতিয়া মই সোমাই আহিলোঁ তেখেতলোকৰ মানে অফিচৰ সন্মুখতে এনেকৈ কিছুমান পুলি দেখিলোঁ মানে গছ পুলি দেখিলোঁ এইখিনি লিচু পুলি হয় আৰু ইয়াত মানে ভেৰাইটি পুলি আছে আপোনালোকে যদি কিবা মানে অকল লিচু কিনিবলৈ আহিলে এইখিনিও চাই যাব যদি লিচু যদি পুলিও লাগে ভাইটিক মানে কণ্টেক্ট কৰিলে হ'ল ভাইটিৰ নম্বৰটো মই আপোনালোকৰ ইয়াত এই চাইডত এতিয়া দি দিম এতিয়াতে তলত দি দিম আৰু এইটো বিষয়ে কোৱাচোন তুমি মানে এইটো মানে তোমালোকে প্ৰডাকশ্যনটো ইয়াতে কৰা নে কি ইয়াতে কৰোঁ এইটো আমি লেচু হাৰ্ভেষ্টিং কৰি কেনে সাৰ তলত মাৰিম না সাৰ মাৰাৰ পিছত তেতিয়া ওপৰত ডালত আমি কলম কাটি কেনে কাটি পেলাই 1.5 মাহ পিছত কলমটো কাটি কেনে পেকেটিং কৰি দিওঁ আৰু লগতে কথাটো কৈ থওঁ যদি আপোনালোকক যদি অসমৰ পৰা বা বাহিৰৰ পৰা যদি কিছুমান যেনেকৈ এতিয়া নৰেন্দ্ৰ মোদীয়ে অৰ্ডাৰ দিলে বা যিকোনো মানুহে অৰ্ডাৰ দিব পাৰে ইয়ালৈ আৰু এই ভাইটিক কণ্টেক্ট কৰিব লাগিব লিচু হওক পুলি হওক যি হওক আৰু ভাইটি কণ্টেক্ট কৰিলে হ'ল তোমাৰ নম্বৰটো দি দিছোঁ আপোনালোকক দেখিছে অলৰেডি আৰু ইয়াৰ পৰা যেনেকৈ লাগে আপোনালোক ঘৰ পਹੁঁচাই দিবগৈ সেইটো দায়িত্বটো ভাইটি থাকিলে হয়নে ভাইটি ঠিক আছে ধন্যবাদ ভাইটি আহা তো বন্ধুসকল ইয়াতে ঘূৰি থাকোঁতে মানে এজন গ্ৰাহক লগ পালোঁ এইটো এজন নহয় বহুতখিনি গ্ৰাহক আহিছে ইয়াতে এজনক লগ পালোঁ তেখেতৰ চিনাকি হ'লোঁ দাদা আপুনি ক'ৰ পৰা আহিছে মই 300 পৰা আহিছোঁ যোৱা আপুনি ইয়াতে পেকিং কৰি থকা দেখাইছোঁ দেখিছে আপুনি এনে কাৰ্টুন লৈছে ন কাৰ্টুন মানে 250 পিচ লৈছোঁ সদায় আহি থাকিব নোৱাৰোতো 250 পিচ আপুনি ইয়াৰ পৰা লৈছে এইটো মানে পেকিং কৰি লৈছে ন আৰু তেখেতলোকৰ চাওক আপোনালোকে এই বাগানখনৰ এটা মানে আৰু এটা বৈশিষ্ট্য আছে এইটো তেখেতৰ এটা ব্ৰেণ্ড হয়
এনেকৈ ষ্টিকাৰ লগাই দিব। আপোনালোকে কোনো চিন্তা কৰিব নালাগে, য'ৰ পৰাই নহওক ধুনীয়াকৈ আপোনালোক অৰ্ডাৰ কৰিলে এনেকৈ আপোনালোকক কাৰ্টুন হিচাপে হওক বা যিকোনো আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ আপোনালোকক ইয়াৰ পৰা দিয়া ব্যৱস্থা কৰাই দিব। ইয়াত এতিয়া ইয়াত দেখিছে বহুতখিনি লিচি এনেকৈ আছে, চব পেকিং হৈ আছে। এইটো কি লিচি আছিলে ভাইটি? বম্বাই লিচি হয়। এইটো বম্বে লিচি ন? অঁ, এইটো তুমি আগত দেখাইছিলা মোক। এই চব বম্বে চব কাৰ্টুন চব পেকিং হৈ আছে, দেখা পাইছে। তো দাদা আপুনি এতিয়া এইখিনি তিনিচুকীয়া লৈ যাব? কিন্তু আমি ঘৰত খাবৰ কাৰণে লৈ গৈ আছো। খাবৰ কাৰণে লৈ গৈছে? ইয়াৰ নম্বৰ লৈ গৈছে জানছে তো। হয় হয়। তেখেতক যে তুমি ছিঙি কিনে নাইট চুপাৰত পঠিয়াই দিবা। হয় হয়। গুগল পে'ত মই পে'মেণ্ট কৰি দিম। ঠিক আছে হ'ব বুলি কৈছে। হয় হয়। চাওঁ। তো এতিয়া চাওক মোৰ পাছফালে এনেকুৱা কিছুমান কাৰ্টুন আছে। এনেকুৱা আপোনালোকে যদি অৰ্ডাৰ কৰে এনেকৈ কাৰ্টুন হিচাপে আপোনালোক ধুনীয়াকৈ বান্ধি মেলি ইয়াৰ পৰা দিয়া ব্যৱস্থা কৰি দিব। খালি ভাইটিটোক একবাৰ আপুনি কণ্টেক্ট কৰিলেও হ'ল। অ'কে। আজিক তোমাক আৰু এটা কথা সুধিবলৈ থাকি গ'ল। তোমালোকে যে বিদেশলৈ যে ইয়াৰ পৰা যে তোমালোকৰ এক্সপৰ্ট কৰা হয়, কি চিষ্টেমত কৰা হয় বা তেনেকৈ তাৰ পৰা অৰ্ডাৰ দি কেনেকৈ দিয়ে আৰু তোমাকে কোন দেশলৈ এনেকৈ ৰপ্তানি হৈছে কোৱাচোন? এতিয়ালৈকেতো আমাৰ ডুবাই, কাটাৰ, লণ্ডন, অষ্ট্ৰেলিয়া তেনেকৈ লৈ ৰপ্তানি হৈ আছে। আৰু তেনেকৈ কানাডা যোৱা বুলি শুনিছোঁ। কানাডাও গৈছে। তেনেকৈ আমাৰ এইটো ফোন যোগেদিও কণ্টেক্ট হয়, আকৌ ইমেইলতো হয়, আকৌ আমাৰ পেজো আছে, তেজপুৰ লিচি গাৰ্ডেন বুলি ফেচবুক পেজ আছে, ইনষ্টাগ্ৰাম পেজ আছে, তেনেকৈও আমাৰ কণ্টেক্ট হয়। তেনেকৈ কণ্টেক্ট কৰি পেলাই ইয়াৰ পৰা তোমালোকে এক্সপৰ্ট কৰা হয়। গম পালে বন্ধুসকল, এনেকৈ ইয়াৰ পৰা এক্সপৰ্ট কৰা হয় ইয়াৰ পৰা লিচুখিনি। গতিকে আপোনালোকে যদি তেনেকৈ অৰ্ডাৰ দিব বিচাৰিছে সেইবোৰ আপোনালোকে ফ'ল' কৰিব। তো এতিয়া আপোনালোকে চাওক, আমাৰ ইয়াৰ তেজপুৰৰ যিখিনি স্থানীয় ব্যক্তি তেখেতসকলে আমাৰ এই লিচু বাগানখনৰ পৰা এনেকৈ লিচু ক্ৰয় কৰিব যায় আৰু তেনেকৈ ঘৰত লৈ আহে। আৰু এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ, আপোনালোকক এই লিচু বাগানখনৰ ওপৰত ড্ৰোন শ্বটখিনি আপোনালোকে চাওকচোন, কিমান সুন্দৰ। চাওক এই ওপৰলৈ চাওক, কিমান ধুনীয়া লাগিছে আমাৰ মানে লিচু বাগানখন। এইটোৱে ৰাস্তা হয়। আৰু যদি আপোনালোকে এই লিচু বাগানখনে আহিবলগীয়া হয় বা কেতিয়াবা আহে, তেতিয়া আপোনালোকে তেজপুৰৰ যিটো পৰুৱা চাৰিআলিৰ পৰা আপোনালোকে ইউনিভাৰ্চিটি, তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ফালে আহিলে এই বাগানখন পাব। গতিকে এদিন আহি ইয়াত চাই যাওক আৰু লিচু লৈ যাওক ইয়াৰ পৰা। আৰু যদি বন্ধুসকল মোৰ এই চেনেলৰ ভিডিঅ'খিনি চাই যদি আপোনালোকে সঁচাকৈ ভাল পাইছে বা এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ বহুত ভাল লাগিব আৰু বহুত ভাল ভিডিঅ' আপোনালোকলৈ দি থাকিবলৈ মই চেষ্টা কৰি যাম। ভাইটি আজিতো তিনিচুকীয়াৰ পৰা আহিছে, নগাঁৱৰ পৰা, ধেমাজিৰ পৰা ধৰি গুৱাহাটীৰ পৰা চব মানুহ আহিছে। তোমাক কেনেকৈ মেনেজ কৰে ইমানখিনি মানুহ? ইমানখিনি চবফালে মানুহ লাগি আছে, 20টা লেবাৰ লাগি আছে, তেনেকৈ লেবাৰত লাগি আছে, মানুহ লাগি আছে। কষ্ট হয়। আৰু তাৰ মাজত দেখিছোঁ বহুতখিনি ওপৰত মানে গছৰ পৰা মেডিচিন মাৰি থকা দেখিছোঁ। মেডিচিন এইফালে চলি আছে ন? যোনবিলাক সৰু হৈ আছে পোক হৈ যাব ভিতৰত, পোক হৈ যায়। আৰু কিছুমান লিচু দেখিছোঁ অলপ ফাটি আছে, সেইটোৰ কাৰণে মেডিচিন মাৰা হয় নি? আৰু তোমালোকে এই ক্ষেত্ৰত তোমালোকে এগ্ৰিকালচাৰৰ লগত কিবা যোগাযোগ কৰা নে? কিবা আছেনে কানেকশ্যন আছে? মানে এগ্ৰিকালচাৰ অফিচৰ পৰা মানে মানুহ আহে আকৌ প্লাছ আকৌ আমি যোগাযোগ কৰিয়ে থাকোঁ। অঁ, গতিকে সেইটো ভাল কথা বাৰু। মানে কি তেখেতলোক আহিলে তোমালোকৰ বেছি সুবিধা হয়। মানে তোমালোক যদি কিবা যদি লিচু গছত যদি পোক চোক থাকে, ভুল চুল হৈ যায়, হৈ গ'লে তেখেতলোকে শুধৰাই দিয়ে বস্তুটো, হয় নহয়? অঁ, ঠিক আছে। এইখনে আছিলে আমাৰ তেজপুৰৰ একদম মানে বিখ্যাত লিচু বাগানখন। খুব মানে কম সময়ৰ ভিতৰতে থুলমূলকৈ মই আপোনালোকক এটা আভাস দিলোঁ, কোনটো বস্তু কেনেকৈ মানে কিমান ৰেটত হয়, ক'ত মানে কেনেকুৱা প্ৰাইচটো হৈ যায়, আৰু ইয়াৰ বিষয়ে অকণ ভাইটিয়ে মোক জনালে। গতিকে ভিডিঅ'টো মই দীঘলীয়া নকৰিলে যে আজি শ্বৰ্টতে আপোনালোক বুজাবলৈ অলপ মানে চেষ্টা কৰিলোঁ। যে ভাইটিয়ে ইমানখিনি ইয়াত বাহিৰত বহুত মানুহ আছে, লিচি নিবৰ কাৰণে বহুত মানুহ আহিছে, লিচু পুলি নিব আহিছে। কিন্তু তাৰ মাজতো ভাইটিয়ে অকণমান মোক সময় দিলে এইখিনি কথা জনাবৰ কাৰণে, অকল আপোনালোকৰ দৰ্শকসকল আপোনালোকৰ কাৰণে। গতিকে যদি এই ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাইটিৰ নম্বৰত কণ্টেক্ট কৰিব ইয়ালৈ আহিলে। আৰু আমাৰ তেজপুৰখনত আৰু বহুত চাবলগীয়া আছে, আপোনালোক এটাকে দেখাই গৈ থাকিম যিমানটো পাৰোঁ। গতিকে ভাইটি আজিলৈ সামৰিছোঁ ন? থেংক ইউ, ধন্যবাদ। জয় আই অসম।